Hello everyone and good morning. মই কল্পনা দাসে মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হ'ল দেৱালী। তো আজি দেৱালীৰ বাবে মোৰ ফালৰ পৰা আৰু মোৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা আপোনালোক সকলোকে দেৱালীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই গোসাঁই কাম বন কৰি ৰেডি হ'লোঁ। কাম বন কৰি ভাত অলপমান বহাই দিলোঁ। ভাতখিনি বনাই দিয়াৰ পিছত ইফালে মিষ্টাৰ আৰু মায়ে আমাৰ সিদিনাখন যে মই দেখাইছিলোঁ আপোনালোকক গৰুজনীয়ে এসপ্তাহৰ আগত এটা পোৱালি দিছে। তো পোৱালিটো দিছে তাৰ কাৰণে মা আৰু মোৰ মিষ্টাৰে দুয়োটাই লগ লাগি গাখীৰ খিৰোৱাত লাগিছে। যিহেতু আজি দেৱালী মই ভাবিলোঁ যে কেইটামান চাকিত মই কালাৰ কৰোঁ। সেইবাবে মই কেইটামান চাকি ওলাই ল'লোঁ আৰু লগতে কালাৰখিনিও ওলাই ল'লোঁ। কালাৰখিনি ওলাই লৈ ধুনীয়াকৈ চাকিকেইটাত কালাৰ কৰিলোঁ। কালাৰ কৰা কমপ্লিট হৈ গৈছে। এতিয়া আপোনালোকে চাবচোন কেনেকুৱা হৈছে মই কৰা কালাৰখিনি। তাৰপিছত সন্ধিয়া হ'বলৈ ধৰিলে। সন্ধিয়া হোৱালৈকে চাকি বন্তি দিয়া আৰম্ভ কৰিব লাগিল। তাৰপিছত মই ধুনীয়াকৈ চাকি বন্তি দিলোঁ। আপোনালোকে চাওকচোন কেনেকুৱা হৈছে মই কৰা কামখিনি। দেৱালীত ঘৰ দুৱাৰবোৰত লাইট দিলে ইমান ধুনীয়া লগা হয় ন, চাই কিবা এটা ভাল লাগে। তাৰপিছত আকাশবন্তি জ্বলোৱাৰ কিছু মুহূৰ্ত মোৰ মোবাইলত আপোনালোকক দেখাবৰ কাৰণে সাঁচি ৰাখিলোঁ। চাওকচোন ইমান মৰম লাগিছে আকাশবন্তিখিনি। চাবচোন কি ধুনীয়াকৈ উৰি যাব। লাইভ টেলিকাষ্ট কৰি আছো বৰ ধুনীয়া লগাইছে। 1 2 3 ষ্টাৰ্ট। এটা গেল পুরে যাব সিয়াই হিটু গেলাই মেন দূর পালা যায় বাবু দিয়া তো গে এই গেছি বাবুয়ান গেছি কা বাবু তো গেছি গেল গেছি বাবু দি দেল লাগে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, শুভৰাত্ৰি।